That's how that Hey, dosto, welcome back to my channel. Keনে আছে আশা কৰো ভালে আছে। আজি আমাৰ ঘৰত সকাম পাতিছে মানে সৰু সুৰাকে যিহেতু আমাৰ আইতা ঢুকালে এমাহ হ'ল আৰু সৰু সুৰাকে সকাম পাতিছে। আজি বোলো আপোনালোকক অলপ দেখাওঁ ময়ো চাওঁ। আৰু এটা বস্তু দেখাই আছোঁ দোস্ত ৰ'ব। দোস্ত এইটো চাওক মোৰ নতুন নেগেৰা আহি পিনে পৰি আছে। আৰু আমাৰ এঞ্জেল ভাই মানে ভণ্টি আমাৰ দেউতাই বিয়াখিনি আছে। আমাৰ আইতাই তামোল কাটি আছে। আমাৰ ভাইটি হাতখন ভাল আছে নে? দোস্ত হাতখন এনেকুৱা হৈ গ'ল কালি ডাইভ মাৰি পেলাই উঠি খাই পৰিলে কাৰণে। আয়োজন কৰা হৈছে এইবিলাক চব বস্তু মানে জাষ্ট ভকত আহিলে বাকী আছে। আৰু এক্সট্ৰা মানুহখিনি থোৱা হৈছে ইয়াত মানে এপ আছে যদি বেছি লাগে ইয়াৰ পৰা লৈ ল'ব পাৰিব। তেনে চৌকা বান্ধি থোৱা আছে। এয়া চাওক দোস্ত বেণ্ডেজ আনি থৈছে মানে পিন ভাই পিন উল্টাকে পিন্ধিছে ভাই মায়ে পিন্ধাই দিব কে ভাই যা ইয়াৰ মানে যি অতপালি দোস্ত বহুত সময় হ'ল আমি এনেকৈ বহি আছোঁ গান শুনো মানে এইটো চাওক এইটো হাতখন দেখাই দে ভাই এইটো মানে অৱস্থা নাই আৰু গান মাৰিবিনে যিখন হৈছে ইয়াৰ আৰু এইপিনে আমাৰ জয়ন্ত ভাই হাই কৈ দে ভাই এনে দোস্ত আমাৰ দেউতা আছে চাহ দিছে দোস্ত ভিডিঅ' এয়া চাহ হৈছে আমাৰ মায়ে পৰা চাহত লাগি আছে মই পিঠা এটা খাই যাওঁগৈ মজা নালাগে খাব দোস্ত এয়া আমাৰ বা হয় এই বায়ো মানে ব্লগ বনাই চয়নিকা বৰুৱা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দোস্ত মই ডিছক্ৰিপশ্যনত লিংক দি দিম দোস্ত যেতিয়া আমাৰ ভাত দিব তেতিয়াহে মই ব্লগ বনাম মানে অলপমান দেখাই দিম আৰু তাৰপিছতে এতিয়া ব্লগটো এণ্ড কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিব বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ মানে নেক্সট ভিডিঅ' চাগে নাপাব কিন্তু মোৰ পৰীক্ষা চলি আছে ন চ' এটা দিবলৈ চেষ্টা কৰিম বাৰু বাই তো দোস্ত মই ভাত খালোঁ আৰু বাই